নমস্কাৰ আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় চেনেল সঞ্জীৱ ট্ৰেভেলিং ব্লগছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ প্ৰিয় চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, সাবস্ক্ৰাইব কৰি বেল আইকনটি অল প্ৰেছ কৰিব। ইয়াৰ বেনিফিট এইটোৱে হ'ব, মই যেতিয়া এটা নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে ইয়াৰ নটিফিকেশ্যন পাব সবচে পহলে, আৰু আপোনালোকে আপডেট থাকিব সবচে পহলে। আৰু বন্ধুসকল, সাবস্ক্ৰাইব কৰা একদম ফ্ৰী আছে, থোৰাটো বনতা হে ইয়াৰ। এতিয়া কথা হ'ল কি, মই এনেকৈ ডিগবৈলৈ পাৰ্কৰ ভিতৰলৈ আহি থাকোঁতে আমাৰ এজন ভাইটি লগ পালোঁ। তেখেতৰ এটা চেনেল আছে, তুমি চেনেলটোৰ নাম কৈ দিয়াচোন। মই এইটো এখেতৰ লিংকটো তলত দি দিম, আপোনালোকে আৰু এখেতে খুব ধুনীয়া ধুনীয়া ফ্লিপ মাৰিব পাৰে। মই এতিয়া এখেতে দুটামান মাৰি দিব, মই খুব ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মানে খুব ধুনীয়াকৈ আমি দেখাম। মাৰা, চোৱা কিমান ধুনীয়া ড্ৰাইভ। এয়া চোৱা, আৰু কি আৰু কিমান দেখাবা। আৰু তুমি মুখৰ হেৰিটো আঁতৰাই লোৱা আকৌ, তোমাক তেতিয়াই মানুহে চিনি পাব। এইটো চোৱা কি ধুনীয়া মাৰিছে, আৰু দিয়া দুটামান। খুব ভাল লাগিলে তেখেতক লগ পাই, আৰু আপোনালোকে তেখেতকো অলপ আগবঢ়াই নিব, যিহেতু তেওঁ এতিয়া একেবাৰে নতুন। চক কিমান ধুনীয়া। ঠিক আছে না ভাই, ঠিক আছে। আৰু তেখেতৰ লগত আমাৰ এইকেইজনো আহিছে। ঠিক চোৱা, খুব ধুনীয়া পৰিৱেশ। কিন্তু মই যেতিয়া আহিছিলোঁ তো এইকেইটা নাছিলে, কিন্তু অলপ এইটো এতিয়া আজি কেইদিনমানৰ আগৰ পৰাই বনাইছে নেকি, এইটো নিউ ন, সেইটোত বনাইছোঁ। আৰু ইয়াতো মই আগতে আহিছোঁ, কিন্তু ইয়াত আহোঁতেও এইকেইটা নাছিলে আকৌ। তেতিয়াহ'লে ঠিক আছে ন। আৰু মই গোটেই চাৰিওকাষটো দেখাম। এইটো ৰাজাহাঁহবিলাক চব খুব ধুনীয়াকৈ। এজনীতো খুটিব ওচৰলৈ গ'লে। এইজনী চাওক, এজনী চাওকচোন, ধৰিছিলোঁ মই কিন্তু। ঠিক আছে দেই। এইটো চাওক চাৰিওকাষটো খুব ধুনীয়াকৈ আকৌ মই দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত এজনী, দুজনী, তিনিজনী, চাৰি, পাঁচজনীমান আছে। খুব ধুনীয়াকৈ আছে এইবিলাক চব। চাৰিওকাষটো মই এজনী ধৰিছিলোঁ। আৰু এইফালেও মই দেখাই দিছোঁ, তেখেতলোকে অলপ ঝুলনাবিলাকত ঝুলি আছে। চোৱা না, ছোৱালীজনীয়ে লাজ কৰিছে, কিন্তু ল'ৰাটোৱে লাজ কৰা নাই, সি কৰি আছে ন, একো নাই কৰা ভাই। চোৱা ধুনীয়াকৈ দেখাইছোঁ। সেইটো পৰিব এতিয়া, ল মাৰিছে চব, তাই ওলাম বুলি চিন্তা কৰি। ধুনীয়াকৈ মই দেখাইছোঁ দেই চাৰিওকাষটো। তো ভাই, সৰু ভণ্টি এটিও ইমান ধুনীয়াকৈ ঝুলনা ঝুলি আছে। তেওঁ ভণ্টি, তোমাৰ নামটো কি? অনুষ্কা সন্দিকৈ। কোন ক্লাছত আছা তুমি? KG2। চক, তেওঁকো মই অলপ দেখাইছোঁ। এগৰাকী ভণ্টিয়েতো অলপমান তললৈ মাথা কৰি আছে, বেচেৰি ওলাব পাম বুলি ন। আৰু দেখাইছোঁ মই সৰু ভণ্টিগৰাকী, এওঁ খেলি আছে খুব ধুনীয়াকৈ। মাইনা, তোমাৰ নামটো কি? আৰিচ্ছা গগৈ। চক, এখেতো খুব ধুনীয়াকৈ খেলি আছে ইয়াত।
ইমান ধুনীয়া মই অলপ তেখেতক ঘূৰাই দিছোঁ ন এইটো চাওক ঠিক আছে বাৰু হা মই এনেকৈ দেখাইছোঁ অলপ আৰু আগলৈও মই দেখাই যাম বহুত ধুনীয়া ধুনীয়া দৃশ্যবিলাক আছে ৰাজহাঁহকেইটাকো আকৌ এবাৰ দেখাই দিছোঁ দেই চাকি ধুনীয়াকৈ ৰাজহাঁহকেইটাত এই দূৰত খেলি আছে আপোনালোকে আহিব কিন্তু এই পাৰ্কখনলৈ আহিলে খুব ভাল লাগে আজি ছানডে কাৰণে ইয়াত মানুহ অলপ আছে গাড়ী চাড়ীবোৰ দেখিছোঁ কিন্তু মানুহ আহিছে গৈছে আৰু এইটো হ'ল ছেফটিৰ কাৰণে এইটো দেখাই দিছোঁ এইটো হ'ল ছেফটি আপোনাৰ কিবা হ'লে সেইটোত আপুনি উপঙি থাকিব পাৰিব আৰু ইয়াত বহিবলৈ মেলিবলৈ চব আছে ইয়াত মই কিন্তু আগতে ভিডিঅ' কৰিলেও মই আজি আকৌ দেখাইছোঁ ইয়াত মই এইটো কাৰণে আহিছোঁ আগতে এই তিনিটা বস্তু আগতে নাছিলে এতিয়া কিন্তু সেই তিনিটা পানীৰ সেইকেইটা আছে সেইটোকেইটা বেছি মনোমোহা কৰিছে দৃশ্যটো যে চাৰিওকাষটো মই আকৌ দেখাইছোঁ খুব ধুনীয়া লাগিছে কিন্তু দৃশ্যবিলাক গধূলি হ'লে বেছি ভাল লাগে যিহেতু মানে লাইট চাইটবিলাক চব জ্বলি যায়তো এতিয়া মানুহবিলাকো আহি আছে সৰু এতিয়া চক কি ধুনীয়া ধুনীয়া কিউট ছোৱালী মাইনা দি বাই চক তেখেতলোকক দেখাই দিছোঁ অলপমান খুব ধুনীয়াকৈ ন চক আজি ছানডে কাৰণে পূৰা ল'ৰা ছোৱালীবিলাক আহিছে আকৌ ইয়াত ফুৰিবৰ কাৰণে দেখাইছোঁ আৰু অলপমান দিগদাৰো হয় কিছুমান ছোৱালী ল'ৰাৰ লগত আহিছে এতিয়া তেখেতে ওলাবলৈও তেখেতলোকে বেয়া পায় আপোনাক ক'ৰবাত লগ পাইছোঁ নেকি লগ পাইছোঁ ন আকৌ কথা পাতিম দেই ৰ'ব এইবিলাক এতিয়া ছোৱালী সিহঁতক উঠাবলৈও বেয়া লাগিছে ন কি ক'ব তথাপিতো আৰু আকৌ পাইছোঁ ন চাৰিওকাষটো এখেতকতো মই দেখাইছোঁ ফ্লিপ মৰা ল'ৰাজন আকৌ তুমি মাস্কটো কেলে লুকুৱাই ৰাখিছা কাৰণে তাৰ যাব পাৰি হ'লে এইটো চাওক ঝুলনা টাইপৰ দলং আপুনি এইটো কি পেইণ্ট কৰি আছে কিবা এইবিলাক তাৰপাছত আকৌ খুলি দিব বস্তুটো হয় ওপৰ সেইডোখৰ ন ঠিক আছে বাৰু এখেতে লাগি আছে আমি দেখিবলৈ এতিয়া খুব ধুনীয়া হৈছে চাওক চাৰিওকাষটো আহিব আপোনালোকে কিন্তু আহি খুব ভাল লাগিব আহিলে ইয়াত আজিকালিতো মই যেতিয়া আগতে আহিছোঁ তেতিয়াও পইচা পাতি নলয় আপুনি যিকোনো এটা আইডেণ্টিটি প্ৰুফ দেখাই দিলেই হৈ গ'ল দেখাই দিলে আপোনালোকে ইয়াত এণ্ট্ৰি মাৰিব পাৰিব ওখ চাপৰ হৈ আছে জেগাবিলাক যে সেইকাৰণে মোৰ অকণ ফেপনিয়ে ধৰিলে এইফালৰ পৰা আকৌ এপাক দেখাইছোঁ গোটেই দৃশ্যবিলাক সেইটোতো মই এতিয়া কিছুমানে বেয়া পাব কিছুমানে উঠি এতিয়া দিগদাৰ হয় আকৌ দেখাবৰ কাৰণে মোৰ নিজৰে দিগদাৰ হৈছে কি কওঁ এইখিনি টাইম মই এডোখৰ ফটাফট জাপ মাৰি জল্দি পাৰ হৈ দিছোঁ ইয়াৰ পৰা যে নহ'লে ইয়াত মানে অলপমান খুব ধুনীয়াকৈ আপোনালোকৰ সময়খিনি কিন্তু খুব ধুনীয়াকৈ পাৰ হ'ব ইয়াত আহিলে যে চক মই সেইডোখৰ পাৰ হৈ দিছোঁ তাত অলপ কিছুমান মানুহ জিৰাই আছেতো সেইটো কাৰণে মই অলপ তাৰ পৰা আঁতৰি দিছোঁ খুব ধুনীয়া হৈ যাব দেখাইছোঁ ইয়াত কিন্তু আগতে বহুত ডাঙৰ মাছ আছিলে এতিয়া মাছবিলাক আছেনে নাই হ'ব পৰা নাই আকৌ এই দলংখন হৈ পাৰ হৈ আৰু কিছুমান মই চিনেমেটিক শ্বট লৈ
আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিম। জলদি জলদি পাৰ হৈ দিছোঁ। তেখেতলোকে ফটো শ্বুটত লাগি আছে। চাওক চাৰিও কাষটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। খুব মনোমোহা কিন্তু দৃশ্যটো যে আপোনালোকে আহিব। ইয়াৰ পৰা দেখাইছোঁ দূৰৰ পৰা তেখেতলোকক। খুব এটা সুন্দৰ পৰিৱেশৰ মাজত আছে কিন্তু চাওক গছবিলাক চাওক শাৰী শাৰীকৈ কিমান ধুনীয়া। এতিয়া কালাৰবিলাক কিমান মজা লাগিছে চাওক, বহুত ধুনীয়া মজা লাগিছে। ইয়াত মানে প্ৰেমিক প্ৰেমিকা জুতিবিলাক অলপ বেছিকৈ থাকেতো, গতিকে মই কিছুমান ঠাইত অলপ স্পীড গৈ মানে আঁতৰি দিছোঁ। আৰু ওপৰত এজোপা আমলখি গছ এজোপা আছে, পুৰা আমলখি থপা থপা লাগি আছে। আকৌ দেখাইছোঁ দেই এজোপা। মই এটা বুটলি কিনি খাই দিছোঁ এটা। এতিয়া অলপ কেহেটা লাগিব। এই দিছক মাৰি দিছোঁ এটা। মুখখন কিমান ধুনীয়া পৰিৱেশ। বহুত ডাঙৰ ডাঙৰ মাছ আছিলে কিন্তু মাছবিলাক এতিয়া আছে নে নাই তেখেতলোকে কি কৰিছে। মই এবাৰ আহোঁতে কিন্তু দানা দিয়া বস্তুবিলাক লৈ আহিছিলোঁ, তেতিয়া একদম কপক পুৰা মাৰিছিলে। এতিয়া আছে যদিও নাজানো, নাই যদিও নাজানো। আজি কিন্তু দেখিছে পুৰা মানুহ আহি আছে। গধূলিলৈকেতো আৰু বহুত বেছি মানুহ আহিব। নহয় আমলখিটো খোৱাৰ কাৰণে মানে অলপ হেৰিটো চাউণ্ডটো অলপ বেলেগ হৈছে। এইটো চোৱা কি উঠি বস্তু এতিয়া আকৌ নাই বাই চাওক। সেইদিনা আহোঁতে মই সেই বাহিৰৰ সেই দৃশ্যটো দেখাইছিলোঁ। এইটো সেইদিনা সেই ভিডিঅ'টো মোৰ আছিলে হা, মই দেখাইছোঁ। কিন্তু যোৱা সোমবাৰ, এতিয়া প্ৰায় এসপ্তাহ হৈ গ'ল, এইটো আপোনালোকক মই দেখাইছিলোঁ ইয়াৰ চাৰিও কাষটো। এই দৃশ্যটো চাওক, মোৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে এই দৃশ্যটো। এইটো খুব মনোমোহা দৃশ্য। আপোনালোকে আহিলে খুব ভাল লাগিব। কিন্তু ছানডে দিনা, বিশেষকৈ ছানডে দিনা আহিলে মানে ইয়াত মানুহ বহুত বেছি হয়। চাওক গোটেই দৃশ্যটো ধুনীয়াকৈ মই দেখাইছোঁ। এইটো আহল বহল এৰিয়াটো পুৰা আহল বহল আছে। ধুনীয়াকৈ আপুনি ইয়াত গাড়ী মটৰবিলাক চব ৰখাব পৰা জেগা আছে। খুব ধুনীয়া আহি আছে এইবিলাক মানুহ। এইবিলাক চাওক, এইটো আইচক্ৰীমৱালা এটাও আছে। এই ধৰণে আপুনি আকৌ এণ্ট্ৰি কৰিব লাগে। এইটো দেখাই দিছোঁ। এতিয়া মই এণ্ট্ৰি হৈ গ'লোঁ ভিতৰে।